আৰু মই এনেকৈ ৰিল চিল বনাব মন নকৰোঁ কাৰণ দেখিছে যিহে চেহেৰা সেইকাৰণে মই ৰিলে নবনাওঁ চ' তথাপিও বনাওঁ কেইটামান ইনষ্টাগ্ৰামত যদি আপোনালোকে চাব পাৰে মই ডেছক্ৰিপশ্যনত আপোনালোকক লিংকটো দি থ'ম হাজিৰা কৰিছিলোঁ হ'লে খুব হাজিৰা কৰি পিনি মানে ঘৰ চলাব লগা হয় ইটো সিটো কৰিব লগা হয় চ' তেনেকৈ পইচাই নিমিলিছিলেগৈ যেতিয়া নেকি 2018 চনত তেনে কৰি 800মান টকা দি পিনি ছেকেণ্ড হেণ্ড সৰু মোবাইল এটা কিনিছিলোঁ হ'লে চামচাঙৰ সৰু মোবাইল দেখে নহয় 1800-1900মান লয় সেইটো মোবাইলটো কিন্তু মই সেইটো ছেকেণ্ড হেণ্ড সৰু এটা কিনিছিলোঁ সেইটোৱেদি চলাই পিনি আজি যেনে তেনে মানুহজনে লৈ দিব পাৰিছে স্মাৰ্টফোন এটা চ' সেইটোৰ যোগেদিয়ে মই ভিডিঅ' বনাই থাকোঁ মোৰ কেমেৰা নাই চ' আমাৰ ক'বলৈ গ'লে থাকিবলৈও ভালদৰে ঘৰটো বনাবলৈও ভালদৰে ভেটি এডোখৰ ভালদৰে নাই চ' ক'ব লগা কথা বহুত কিছুমান আছে আপোনালোকে জানিব মন গ'লে মানে মোক কমেণ্ট কৰিব ক'বলৈ নিশ্চয় চেষ্টা একচুৱেলি খোজকাঢ়ি গৈ থাকোঁতে মানে আগৰ দিনলৈ মনত পৰি গৈছে মোৰ মাহঁতে যেতিয়া নেকি আমাৰ মামা ঘৰলৈ নিছিল সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এইফালে একদম মন নকৰিব দেই এইফালে মই মানে কাপোৰখিনি ধুই পিনি জাষ্ট ভৰাই পিনি থৈছোঁ জাপা হোৱাই নাই সময়ে পোৱা নাই চ' ল'ৰাক ইটো সিটো কৰি থাকোঁতে আৰু আমনিও কৰিছে ল'ৰাটো চ' আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজি কি কৰিম অকণমান আপোনালোকক দেখুৱাম ক'ত যাম কি কৰিম অকণমান দেখুৱাম আৰু চ' আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো তাৰপিছত শ্বেয়াৰ কৰি দিব আৰু যদি ভাল লাগে লাইক কৰিব আপোনালোকৰ বহুত মোক সহায়ৰ প্ৰয়োজন চ' আপোনালোকে মোক সহায় কৰিব আৰু যিসকলে মোৰ ফ্ৰেণ্ড হয় তেখেতসকলকো মই সহায় কৰিম প্লিজ মোক আগুৱাই যাবৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব আৰু ভাল ভিডিঅ' দিবৰ কাৰণে মই চেষ্টা কৰিম দেই আৰু ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ বলক যোৱাৰ আগতে নবৌহঁতৰ ৰুমৰ পৰা আহিলোগৈ এপাক আৰু ল'ৰাৰ দুকপি ফটো মাৰিছিলোঁ চ' আপোনালোকক দেখাই দিছোঁ চাওক কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু আমি আহি এতিয়া অটত উঠিমগৈ আৰু মাৰ্কেটলৈ যাওঁ চ' দুইটাই ওলাই আহিছোঁ এনেকৈ অটত মানে খোজকাঢ়ি যাওঁ ভাবি আছিলোঁ কিন্তু আমি এতিয়া অটতে গুচি যাওঁ ইমান ৰ'দ দিছে যিহেতুকে ন হাই কৈ দিয়া হাই আমি যাবলৈ ওলাইছোঁ আৰু ইয়াত ধুনীয়াকৈ গেট লগাইছে আছে ইয়াতে গণেশ পূজা পাতিব সেইকাৰণে গেট ধুনীয়াকৈ লগাই থৈছে আৰু অট' এতিয়া পাওঁ নে নাপাওঁ চাই লওঁ অকণমান দেৰি ৰখি লওঁ তাৰপিছত আপোনালোকক একেবাৰে গৈ বজাৰতে দেখাম দেই আৰু মই মানে বজাৰত ভিডিঅ' একেবাৰে কৰিব নোৱাৰিলোঁ মানে কি মোবাইলটোকে উলিয়াবলৈ মানে চান্স নাপালোঁ মানে কি মোবাইলটো উলিয়াবই নোৱাৰিলোঁ যিহেতু মই অকলে গ'লোঁ আজি আৰু এনেকুৱা দুখৰ কথা মানে মই অট' এখনো নাপালোঁ যাওঁতে ইয়াত খোজকাঢ়িয়ে গ'লোঁ তাৰপিছত আহোঁতেগৈ যেনিবা অট'ত আহিলোঁ কিন্তু ল'ৰাটো ইমান আমনি কোচৰ পৰাই নানামে সেনেকৈ যেনে তেনে মই চব্জিকেইটা ল'লোঁ লৈ পিনি আৰু আপোনালোকক একো দেখাবলৈকে নহ'ল চ' সেনেকৈ ঘূৰি আহিলোঁগৈ আৰু আহি পিনি আৰু বস্তুকেইটাকে ইয়াত দেখোঁ যে ইয়াত কি আনিলোঁ এইকেইটাই আৰু ইমানেই দাঙি আনিব পাৰিলোঁ দেই বেছি নোৱাৰিলোঁ আনিবৰ কাৰণে যিহেতু নেকি ল'ৰাটো ইমান আমনি সেইকাৰণে Hey guys, good morning আৰু আজি হৈছে নেক্সট ডে যোৱাকালি মই ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ কাৰণ ইমানেই ভাগৰ লাগিলে তাৰমানে কি ক'ম আৰু ভিডিঅ'টো মই শেষেই কৰিব নোৱাৰিলোঁগৈ আপোনালোকলৈ দিব নহ'ল চ' আজি দিম বুলি ভাবিছোঁ ভিডিঅ'টো আৰু ইমানে ভাগৰ লাগিলে মানে কি যেতিয়া নেকি গৈছিলোঁ তেতিয়া মই ইমান দেৰি ৰখিলোঁ কিন্তু অট' এখনো লগ নাপালোঁ তাৰমানে অট' এখনোৱে নাপালোঁ তাৰমানে ইমান ডাঙৰ টাউনখনত কিন্তু মানে ইমান গাড়ী গৈ আছে কিন্তু চবতে মানুহ আছে কিন্তু নাপালোঁ বহুতেই ৰখিলোঁ আৰু ৰখি থাকিলে বহুত দেৰি হ'বগৈ চ' গৈ থাকোঁ তেনেকৈ বুলি গৈ তালৈকে পালোঁগৈ একদম ল'ৰাটোকো দাঙি গৈছোঁ ন কোচত চ' সেইকাৰণে একদম ভাগৰ লাগি গৈছিলেগৈ তাৰপিছত মানে ল'ৰাটোক নামিব দিছোঁ নানামে চ' সেইকাৰণে আৰু অকণমান মানে খোজকাঢ়িব নিবিচাৰে চ' সেনেকৈ দাঙি লৈ গ'লোঁ আৰু একদম হাঁহিম নে কান্দিম তেনেকুৱা লাগি গৈছিলে আৰু ক'বলৈ গ'লে একচুৱেলি খোজকাঢ়ি গৈ থাকোঁতে মানে আগৰ দিনলৈ মনত পৰি গৈছে মোৰ মাহঁতে যেতিয়া নেকি আমাৰ মামা ঘৰলৈ নিছিলে তেতিয়াৰ দিনটো মনত পৰি গৈছেগৈ মানে কি আগতে মাহঁতে মানে বহুত কষ্ট কৰি ডাঙৰ কৰিছে আমাক আৰু আমি বহুত কষ্টয়েদি ডাঙৰ হৈছোঁ
সেইটো কষ্ট আনে পাইছেনে নাই পোৱা নাজানো, কিন্তু আমি যে বহুত কষ্ট ডাঙৰ হৈছোঁ। ধৰি লওক আমাৰ ঘৰৰ পৰা মেৰাপানী পাৰ হৈ গমাৰি এৰিয়ালৈকে কিমান দূৰ হ'ব আপোনালোকে ভাবি চাওকচোন। ওচৰ চুবুৰীয়াসকলে যাব বাৰু জানে, তালৈকে তাৰমানে আমি খোজকাঢ়ি যাব লগা হয় কেতিয়াবা। আৰু মাহঁতে আমি সৰু থাকোঁতে মাহঁতে অকণমান কোচত দাঙি লয় আৰু অকণমান মন গ'লে আমাক খোজ কঢ়ুৱাই লৈ যায়। তেনেকৈ মানে তাৰমানে বহুত কষ্টৰে ডাঙৰ হৈছোঁ। আৰু একদম কালি মানে সেইটো কথা মোৰ মনলৈ আহি এনেকুৱা দুখ লাগিছে। তাৰপিছত আৰু তেনেকৈ বজাৰ চজাৰ কৰিলোঁ, কৰি পিনি আৰু অটো লৈ ঘূৰি আহিলোঁ। আমাৰ একচুৱেলি কাহিনী ক'বলৈ গ'লে কাৰণে বহুত দীঘলীয়া হ'ব। বহুত দুখ কষ্টৰে পাৰ কৰি আহিছোঁ। এতিয়াও বাৰু দুখবিলাক যোৱাই নাই, কিন্তু মানুহ জীৱন মানে দুখ নহয় জানো, দুখ কষ্টৰেদি পাৰ কৰিব লাগিব। আৰু তথাপিও আগৰ দিনতকৈ অলপ হ'লেও ইমানকণ হ'লেও চেঞ্জ হৈছে লাইফটো। চ' ভগৱানে ভালে ৰাখক সকলোকে। আৰু আজি ভিডিঅ'টো কি কৰোঁ আপোনালোকে চাই থাকিব আৰু দেই ভিডিঅ'টো। আৰু এইফালে আমাৰ মহাশয় চাওক কি কৰি পেলালে ৰুমটো চাওক। তাৰ চাইকেল, এয়া কাপোৰ দেখিছে, সময় পোৱা নাই জাপিবলৈ। চ' এতিয়া জাপিম বুলি ভাবিছোঁ। আৰু এয়া চাওক কি কৰি পেলাই, তাৰমানে একো বস্তু এটা জেগাত চিজিল কৰি ৰাখিবই নোৱাৰোঁ, টানি টুনি আদায় কৰে। আমাৰ ডাঙৰ বেটা মানে মোৰ হাজবেণ্ডো নক'ব আৰু, কাপোৰ অ'ত ত'ত বিচাৰি মেলি দলিয়াই মেলি আদায় কৰি দিয়ে। ইয়াত দেখিছে কি বিচাৰিছা হে? তোমাক সদায় পেণ্ট নিপিন্ধাই দেখি পায় ন, হয় নাই? পেণ্ট নিপিন্ধা দেখি পায়, হয় নাই? গৰম হৈছে কৈ দিবা দেই। হাই কৈ দিয়া, এবাৰ হাই কৈ দিয়া ধোন, হাই কৈ দিয়া, হাই। অ' বহিব লাগিব নেকি? এইখন তোমাৰ গাড়ীখন হ'ব, এখন গাড়ীখন তোমাৰ। চ' এইখিনি এতিয়া মই জাপি লওঁ, জলদি কামকেইটা কৰি পেলাই লওঁ। আৰু মই কেমেৰাটো ছাইডত থৈ মই এতিয়া কাম কৰাত লাগি গৈছোঁ। মানে ৰুমটো চাফা কৰি লওঁ। সদায় যিহেতুকে চাফা কৰিলেও একেটাই হৈ যায়, সেইকাৰণে মই সদায় দিনো চাফা কৰিব নোৱাৰোঁ। ৰুমটো সাৰোঁ, কিন্তু কাপোৰ চাপাবিলাক কেতিয়াবা থাকি যায়, আৰু সেইকাৰণে মই যেতিয়া সময় পাওঁ তেতিয়াই কৰি লওঁ। তাৰপিছত এইপিনে ল'ৰা খেলি আছে, তাৰপিছত মই আৰু ধুনীয়াকৈ কাপোৰখিনি জাপি লওঁ। তাৰপিছত আৰু কি কৰিব পাৰোঁ আপোনালোকক কিমান কেনেকৈ দেখাব পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু ফাইনেলি মোৰ এয়া ৰুম জাপা হৈ গৈছে। আৰু সেইটো চাইডে মই ধুবলগীয়া কাপোৰখিনি থৈ দিছোঁ চকীতে। তাৰপিছত এইপিনে কাপোৰখিনি ধুনীয়াকৈ জাপি ল'লোঁ। সময় লাগিছে। এই টোপোলাকেইটা দেখিছে, সেইটো মই ঘৰলৈ পঠাবলৈ হয়, সেইকাৰণে টোপোলা বান্ধি কৰি থৈছোঁ। আঁঠুৱাটো ছাইডতে লগাই দিলোঁ। তাৰপিছত এতিয়া নাজানো কিমান সময়ৰ কাৰণে চফা হৈ থাকিব, যিহেতুকে সৰু ল'ৰা আছে ন, পূৰা খেলিং মেলিং কৰি থাকে মোৰ ল'ৰা, যিহেতু দুষ্ট বহুত আছে। আৰু আজি ৰ'দটো ইমানেই কাঢ়া আছিলে, তাৰমানে কি ক'ম। এতিয়া পাছবেলাও হৈ গ'ল, অকণমান ৰ'দটো কমিলে আৰু 6টা চাৰে 6টামানত 6টামান চাৰে 6টামান বজাত বেলি ডুবিব। আৰু ইয়াত সোনকালে ইমান জল্দিও ৰাতি নহয়। আমাৰ অসমত সোনকালে মানে 5টা চাৰে 5টা এনেকুৱাত সন্ধিয়া হৈ যায়, ইয়াত অকণমান দেৰি হয়। ইয়াত দেখিছে ইমান ৰ'দ দি আছে। আৰু মই এনেকৈ ৰিল চিল বনাব মন নকৰোঁ, কাৰণ দেখিছে যিহে চেহেৰা, সেইকাৰণে মই ৰিলে নবনাওঁ। চ' তথাপিও বনাওঁ কেইটামান ইনষ্টাগ্ৰামত। যদি আপোনালোকে চাব পাৰে, মই ডেছক্ৰিপশ্যনত আপোনালোকক লিংকটো দি থ'ম, আপোনালোকে চাব পাৰে। ৰিল এটা দুটামান বনালোঁ মই। চ' আজি ভিডিঅ'টো ইমানতে সামৰিব লাগিব, আৰু অন্য এটা ব্লগত লগ পাম। এইবাৰ একদম বহুত ভাল ইণ্টাৰেষ্টিং, আপোনালোকে চাই ভাল পাব তেনেকুৱা ভিডিঅ' বনাম বুলি ভাবিছোঁ। চ' আগতে একো নাজানিছিলোঁ, মানে একোৱে গম নাপাইছিলোঁ ইউটিউবৰ বিষয়ে। এতিয়া অকণমান জাষ্ট ইমানখিনিৰ পৰা অকণমান শিকিছোঁ, অকণ পাৰিছোঁ, জানিছোঁ অলপ। চ' তেনেকৈ মই আগুৱাই যাবলৈ কাৰণে আপোনালোকে মোক আশীৰ্বাদ কৰিব, আৰু আপোনালোকৰ ছাপোৰ্ট লাগে। আপোনালোকৰ ছাপোৰ্ট নহ'লে মই একোৱেই নহয়, সঁচাকৈ কৈছোঁ, একোৱেই নহয়। মই যেনেকুৱা জেগা এটাত আছিলোঁ, তাৰমানে কৈছোঁ নহয়, একোৱেই নহয়। আচলতে আমাৰ 600-700 টকীয়া মোবাইল এটা আগতে কিনিবৰ কাৰণে বহুত মানে হাজিৰা কৰিছিলোঁ, হ'লে খুব হাজিৰা কৰি পিনি মানে ঘৰ চলাব লগা হয়, ইটো সিটো কৰিব লগা হয়। চ' তেনেকৈ পইচাই নিমিলিছিলেগৈ। যেতিয়া নেকি 2018 চনত 3-4 মাহমান গৈছিলে, আৰু তাৰপিছত মই হাজিৰা কৰি ইটো সিটো কৰি মানে ঘৰ চলাই বাহঁতৰ ঘৰলৈ গৈ সেনেকৈ অহা যোৱা কৰা হৈ থাকে। চ' সেনেকৈ বহুত খৰচ হয়। ত' তাৰপিছত যেনে তেনে কৰি 800মান টকা দি পিনি ছেকেণ্ড হেণ্ড সৰু মোবাইল এটা কিনিছিলোঁ। হ'লে চামচাঙৰ সৰু মোবাইল দেখে নহয়, 1800-1900মান লয় সেইটো মোবাইলটো, কিন্তু মই সেইটো ছেকেণ্ড হেণ্ড সৰু এটা কিনিছিলোঁ। সেইটোৱেদি চলাই পিনি আজি যেনে তেনে মানুহজনে লৈ দিব পাৰিছে স্মাৰ্টফোন এটা। চ' সেইটোৰ যোগেদিয়ে মই ভিডিঅ' বনাই থাকোঁ, মোৰ কেমেৰা নাই। চ' তেনেকৈ আৰু দুখীয়া মানুহ যিহেতু, তেনেকৈ জীৱন কটাব লাগিব। আৰু আমি ইমান ধনী মানুহ নহয়, আমাৰ ক'বলৈ গ'লে থাকিবলৈও ভালদৰে, ঘৰটো বনাবলৈও ভালদৰে ভেটি এডোখৰ ভালদৰে নাই। চ'
ক'ব লগা কথা বহুত কিছুমান আছে আপোনালোকে জানিব মন গ'লে মানে মোক কমেণ্ট কৰিব ক'বলৈ নিশ্চয় চেষ্টা কৰিম চ' আজিলৈ বাই বাই অহা কাইলৈ লগ পাই আছোঁ